সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। আজি আমি যাম হাবুং মন্দিৰলৈ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। যোৰহাটৰ পৰা ধেমাজি মাৰ ঘৰলৈ আহিলোঁ। এতিয়া মাৰ ঘৰৰ পৰা হাবুং মন্দিৰ দৰ্শন কৰিবলৈ আহিলোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু অকণো স্কিপ নকৰিব দেই। মই ধূপচাকি জ্বলালোঁ। এইখিনি বনাই লৈ আছে ধূপচাকি জ্বলাবৰ কাৰণে, আৰু আমাৰ মায়ে ধূপচাকি জ্বলাই আছে। বহুত সুন্দৰ পৰিৱেশ, আৰু এই হাবুং মন্দিৰলৈ আহি সেৱা জনালে মনৰ আশা পূৰ্ণ হয়। আপোনালোক যদি নাই অহা এবাৰ আহিব। এইবাৰ মই প্ৰথম আহিছোঁ। এই মন্দিৰত এনেদৰে বহি সেৱা জনালেই হয়। হাবুং মন্দিৰত বহুতো অলৌকিক ঘটনা জড়িত হৈ আছে। স্থানীয় ৰাইজৰ পৰা শুনা মতে 1990 চনত হাবুং স্থাপিত কৰাৰ সময়ত যিজন মূল মিস্ত্ৰীয়ে লাই খুঁটা পুতিবৰ কাৰণে গাঁত খান্দিছিল, সেই মিস্ত্ৰীজনৰ বুঢ়া আঙুলি থাকি অহা, আৰু সেই একে সময়তে সম্পূৰ্ণ ফৰকাল বতৰত আকাশচানি ধৰা, আৰু বহুত জীয়া দেখা দিয়া, আৰু হাবুঙৰ যিটো মূল ভেটি অকল তাতেই নেৰানেপেৰা বৰষুণ দিয়া, হাবুঙত তেনেকুৱা বহুতো অলৌকিক ঘটনা জড়িত হৈ আছে। আৰু শুনামতে চোৰে চুৰি কৰি নিয়া টকা পইচা বস্তু দুদিনমান পিছতে ঘূৰাই দিয়াৰো প্ৰমাণ আছে বুলি স্থানীয় ৰাইজে কয়।
ফুলবোৰ ইমান ধুনীয়া ফুলবোৰ ইমান ধুনীয়াকৈ থৈছে ফুল। মায়ে কেলে নাথাকিলে মানে মন্দিৰৰ পৰা এতিয়া আমি ওলাই আহিলোঁ চাকি ধূপ জ্বলাই। বহুত সুন্দৰ পৰিৱেশ। এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।